ৰাজনৈতিক জীৱনৰ আজিৰ দিনটো মোৰ বাবে প্ৰথমটো দিন। হয়, আপোনালোকে জানে যে মই দীৰ্ঘদিন ধৰি ছাত্ৰ সংগঠনৰ মজিয়াত কাম কৰিছিলোঁ। সমগ্ৰ বিটিআৰ অঞ্চলত মই ঘূৰিছিলোঁ। সমগ্ৰ বিটিআৰ অঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত আমি মাত মাতিছিলোঁ। কিছুমান সমস্যা সমাধান হৈছে, কিছুমান সমাধান হোৱা নাই। আৰু মই ছাত্ৰ সংগঠনৰ পৰা আঁতৰি অহাৰ পিছত সমগ্ৰ বিটিআৰ অঞ্চলৰ শিক্ষাবিদ বুদ্ধিজীৱীসকলৰ লগত মই আলোচনাত মিলিত হৈছিলোঁ। আৰু তেখেতসকলে মোক এটাই পৰামৰ্শ দিছে যে তুমি যিখিনি কাম কৰিব নোৱাৰা কাম, সেই কামখিনি ৰাজনৈতিক এটা ৰাজনৈতিকভাৱে সেই কামখিনি কৰাৰ কাৰণে সম্ভৱ হ'ব। সেইবাবে মই আজিৰ দিনটোত মই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মই আজি UPPL দলত যোগদান কৰিছোঁ। মই আশাবাদী যে UPPL দলৰ নেতৃত্বত মই দৃঢ় বিশ্বাসী যে সমগ্ৰ বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় দৃঢ় হ'ব। আপোনালোকে জানে যে এটা সময় আছিল যে মানুহে এইটোৱে ভাবিছিল যে দিন দুপৰত মানুহে ঘূৰি ফুৰাৰ পৰিৱেশ নাছিল। এনেকুৱা এটা সময় আছিল যি সময়ত মানুহে জীয়াই থকাটোকেই জীৱনৰ লক্ষ্য বুলি ভাবিছিল। কিন্তু আজিৰ তাৰিখত বিটিআৰ চুক্তি হোৱাৰ পিছত আজি মানুহখিনি বিটিআৰ অঞ্চলত এটা শান্তিৰ পৰিৱেশ পাইছে। মানুহৰ জীৱনত এটা সংগ্ৰাম আছিল, ইট ৱাজ দি বেটেল অফ ছাৰ্ভাইভেল। কিন্তু আজিৰ তাৰিখত বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহ যদি আজি ৰাতি 2টা বজাত যদি পাহাৰীয়া অঞ্চলতো খোজকাঢ়ি যায়, তেতিয়াও কিন্তু কোনো মানুহৰ মনত ভয় আৰু শংকা নাই। আজি বিটিআৰ অঞ্চলৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰখনত পিচ অফ চিটি বুলি কোৱাৰ পৰিৱেশ আহিছে। এইটো মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি শান্তিৰ চহৰ বুলি কোকৰাঝাৰকে কোৱাৰ পৰিৱেশ হৈছে। আপোনালোকে জানে যে 2012 চনত 14 চনত আজি কেইবাবাৰো বিটিআৰ অঞ্চলত গোষ্ঠী সংঘৰ্ষ হৈছিল। আৰু সেই গোষ্ঠী সংঘৰ্ষখিনি পূৰ্বৰ চৰকাৰৰ দিনত হৈছিল। আজি বহুত মানুহ আমাৰ ঘূণীয়া হৈছিল, মানুহৰ মাজত শংকা আছিল। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোনো ধৰণৰ ভয় আৰু শংকা নাই। আজি মানুহৰ মনত কোনো ধৰণৰ ভয় শংকা নাই। দেয়াৰ ইজ নো এনি থ্ৰেট অফ এনি এক্সট্ৰিমিষ্ট। গতিকে মই ভাবোঁ যে বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ লগত এটা সমন্বয় এটা সুদৃঢ় হৈছে। বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে শান্তিৰে সহাৱস্থান মই কামনা কৰিছোঁ। আৰু ইতিমধ্যে সকলো জাতি জনগোষ্ঠীয়ে মিলা প্ৰীতিৰে কাম কৰিছে। মই ভাবোঁ যে প্ৰমোদ বড়ো চৰকাৰৰ দিনত নেতৃত্বত সমগ্ৰ বিটিআৰ অঞ্চলত এক অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক নৱজাগৰণ আহিব। মই আশাবাদী। আৰু আজিৰ তাৰিখৰ পৰা মই ৰাজনৈতিক জীৱনত মই যিহেতু আজিৰ দিনটো মোৰ প্ৰথম, আজিৰ দিনৰ পৰাই মই বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ লগতে সকলো জাতি জনগোষ্ঠীক লগত লৈ মই কাম কৰিম বুলি আপোনালোকৰ মাজত মই কথা দিলোঁ। ছাত্ৰ সংগঠন মানুহে এটা সময়সীমাৰ বাবে কৰে। ময়ো এটা দীঘলীয়া সময় ছাত্ৰ সংগঠনৰ লগত আছিলোঁ। কিন্তু মই ভাবিছোঁ যে বহুতো সমস্যা আছে যি সমস্যাখিনি ৰাজনৈতিকভাৱে সমস্যাখিনি সমাধান কৰাটো সম্ভৱ। গতিকে ছাত্ৰ সংগঠন কৰাৰ পিছত বহুতো ছাত্ৰ নেতাসকলে ৰাজনীতিত অহাটো এইটো স্বাভাৱিক কথা। আৰু ময়ো এটা সময়ত বিৰতি লৈছিলোঁ। আৰু বিৰতিৰ পিছত মই ভাবিছোঁ যে মই ৰাজনীতিৰ পথাৰত গৈ পেলাই মই সমগ্ৰ বিটিআৰ অঞ্চলৰ যিহেতু মই সংখ্যালঘু এটা ছাত্ৰ সংগঠনক ABMCক নেতৃত্ব দিছিলোঁ, মই ভাবোঁ যে চৰকাৰৰ লগত কিছুমান কথা আমি স্মাৰকপত্ৰ দাবীৰ জৰিয়তে সংখ্যালঘু মানুহখিনিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মই আগভাগ ল'ম। মোৰ তেজত সংখ্যালঘু আৰু মই দীৰ্ঘলীয়া সময় এটা সংখ্যালঘু ছাত্ৰ সংগঠনত আছিলোঁ। গতিকে মই আপোনালোকৰ আগত কথা দিছোঁ যে মই য'তেই যাওঁ মোৰ জাতিটোৰ মোৰ সদায় প্ৰাধান্য দিম। মই য'তেই যাওঁ মোৰ জাতিটোক মই হিৰত ৰাখিম। মই য'তেই যাওঁ মোৰ জাতিটোক মই প্ৰাধান্য দিম। মাই কমিউনিটি ইজ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি। আৰু এইটোও মই বুজাই দিম যে সংখ্যালঘুসকলৰ লগতে অন্য জাতি জনগোষ্ঠীৰ মাজত
কেনেকৈ সমন্বয় বৃদ্ধি কৰিব পাৰি, অন্য জনগোষ্ঠীৰ মাজত কেনেকৈ আমি শান্তি আনিব পাৰোঁ। ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত শান্তি আহিছে। মই ভাবোঁ এই শান্তিটো স্থায়ী হ'ব আৰু আগন্তুক দিনত আমি সকলোৱে বড়ো, মুছলমান, হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, ৰাভা, কাছাৰী, গাৰো সকলোৱে মিলি আমি বিটিআৰ অঞ্চলত আমি ভাই ভাই হিচাপে আমি